এক মিনিট দে উঠা এইটো এটা চাওক এইটো কিমান হ'ব এই 10 কেজি এইটো 10 কেজি মান হ'ব আৰু আছে গুড ইভিনিং বন্ধুসকল আশা কৰো আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম ভাল পাত ময়ো ভালে আছো সো আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আহিলো ইয়া চাব পাৰিছে ব্ৰহ্মপুত্ৰ নদীৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছো ইয়া আজি সৰু দুজন ভাইটিৰ লগত ইয়া বাঘাৰী মাছ মাৰিব আহিলো এইটো জাল চাওক আৰু এতিয়া জালটো পাতিব আজি চাওক একদম ব্ৰিজৰ ওচৰৰ পৰা আমি জালটো পাতিম আপোনালোকে চাই থাকিব ইয়া জাল ৰেডি কৰি আছে ইহঁতে এতিয়া এইটো জাল পাতিব মই বস্তুবিলাক অলপ ঠিক কৰি দিওঁ ৰেডি কৰ চাওক ড্ৰাম পানীত দলিয়াই দিল আৰু এতিয়া জাল পাতা ষ্টাৰ্ট হৈ গ'ল ইয়াত চাই থাকক কেনেকৈ জাল পাতে এইটো চাওক দুজনে এক চাইডত থাকে আৰু এনেকৈ জাল পাতি আছে এইটো জালত মানে বহুত ডাঙৰ মাছ লাগে ইহঁতেও মাৰিছিল কেইদিন আগত কিমান কেজি 70 কেজি 80 কেজি বোলে মানে লাগিয়ে থাকে এইটো জালত বন্ধুসকল প্ৰায় আমাৰ জাল পাতা শেষ হয় আৰু চাই থাকক অলপ আছে আৰু বেছি নাই 10-15 হাত মান আছে তাৰপিছত আমাৰ জাল পাতা শেষ হৈ যাব গেছ এফালে হাই কৈ দে তো এই তাৰ লগতে আৰু এদিন মই মাছ মাৰিব আহিছিলোঁ ইলিছ মাছ মাৰিব আপোনালোকে যদি ভিডিঅ'টো দেখা নাই মই আই বাটনত দি দিছোঁ আপোনালোকে চেক কৰি ল'ব আৰু গাইছ আপোনালোকে কৰ পৰা ভিডিঅ'টো দেখি আছে নিশ্চয় কমেণ্ট কৰি জনাব গাইছ আমি জাল ঢাল পাতা শেষ হোৱাৰ পিছত আমি ইয়া চাওক আমি অলপ নিমকি পাৰ্টি কৰি আছোঁ নিমকি খাই আছোঁ ইহঁতেও খাই আছে এইবিলাক আমাৰ খোৱা ধোৱা হ'লে আমি অলপ পিছত আমি জালটো উঠাই দিম হা ভাইটি উঠাম না উঠাম ঠিক আছে আপোনালোকে চাই থাকিব বেছি টাইম লেট নকৰোঁ আজি বন্ধুসকল প্ৰায় আমি 2 ঘণ্টা পিছত এতিয়া জাল উঠাব আৰম্ভ কৰিলোঁ আৰু চাই থাকক আপোনালোকে মাছ লাগে না নাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব মাছ পাইছোঁ না নাই আমি এয়া গেছো ৰেডি হৈ আছে আৰু এইফালে জাল উঠা আৰম্ভ হৈ গ'ল আপোনালোকে একদম ভিডিঅ'টো চাই ল'ব শেষলৈকে ডাঙৰ মাছ উঠিব ডাঙৰ মাছ কেনেকৈ উঠে আপোনালোকে একদম লাইভ চাব পাৰিব আজি এয়া জাল উঠা আৰম্ভ হৈ গ'ল এতিয়া খালি মাছটো অহা বাকী আছে মাছ অহাৰ লগালগ আপোনালোকক ধুনীয়াকৈ দেখাব চেষ্টা কৰিম চাওক পাথৰ আহি গ'ল এইটো পাথৰ বান্ধি দিয়ে হয় নেকি চাওক আমাৰ প্ৰায় জাল উঠা জাল শেষ না জাল উঠোৱা হয় শেষ হ'ল এইটো ড্ৰাম কিন্তু দুখ লাগিল
মাছ নাপালো আমি তো গাইজ যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক এটা কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগ পাই আছো আকৌ এটা ভিডিও